আজি কোনো মানুহে চাকৰি নাপায় হাগ্ৰামাৰ পকেটত থাকে লিষ্টখন ওলাই দিলে হৈ গ'ল কোনো MA BA ইয়াত কোনো মূল্য নাই পঢ়া শুনাৰ কোনো মূল্য নাই তেনেকুৱা চৰকাৰ আমাক নালাগে আজি BTCত কিছুমান দল আৰু সংগঠন আছে হাগ্ৰামাই টকা দি দিয়ে কলা পতাকা উঠা হাগ্ৰামাই টকা দি দিয়ে হাল্লা কৰে জেনুইন দল সংগঠন আছে যিসকলে ৰাইজৰ কাম কৰে লগত কিছুমান হাগ্ৰামাই পকেটতে জন্ম দিয়া কিছুমান দল সংগঠনো আছে আপোনালোকে এইবিলাক বিশ্বাস নকৰিব কাৰণ 15 বছৰ টেঙাম আপোনালোকে খাই আছে 15 বছৰ কষ্ট আপোনালোকে খাই আছে এটা ঘৰৰ কাৰণে এটা পেঞ্চনৰ কাৰণে আপোনালোকে কষ্ট ভোগ কৰি আছে আৰু আপোনালোকে নিজে জানে 15 বছৰৰ অভিজ্ঞতা কি সেইবাবে শ্ৰদ্ধাৰ ৰাইজ পৰিৱেশ সলনি হ'ব লাগিব BTCত পৰিৱৰ্তন আহিব লাগিব ৰাস্তা ঘাট খোৱা পানীৰ পৰা আৰম্ভ কৰি ভাষা সংস্কৃতিলৈকে সমমৰ্যাদা আমি পাব লাগিব সেইবাবে ৰাইজ 7 তাৰিখৰ দিনটো ওদালগুৰি জিলাৰ বাবে গুৰুত্বপূৰ্ণ দিন 7 তাৰিখে যদি আমি ভুল কৰোঁ 15 বছৰে আমি যি টেঙাম খালো আৰু 5 বছৰ বেছিকৈ খাব লাগিব আকৌ SDC অফিসত লাইন পাতিব লাগিব আকৌ VCDC ওচৰত হাত পাতিব লাগিব আৰু হাগ্ৰামা মহিলাৰ গাড়ীখন যেতিয়া পাৰ হৈ যাব আকৌ তলমূৰ কৰি থিয় হৈ থাকিব লাগিব তলমূল কৰাৰ দিন পাৰ হৈ গ'ল ভয় খোৱাৰ দিন পাৰ হৈ গ'ল BTC ৰাইজেও অসমৰ আন ৰাইজৰ দৰে সাহসেৰে আৰু সমমৰ্যাদাৰে জীয়াই থাকিব পাব লাগিব এটা তেওঁ কৈছে হিমন্ত বিশ্ব শৰ্মাক মই BTCত সোমাব নিদিওঁ আৰে তোমাৰ বাবাৰ সম্পত্তি নেকি তোমাৰ বাবাৰ সম্পত্তি নেকি কওকচোন এই BTC অসমৰ হয় নে নহয় এই BTC বড়ো ভূমি আৰু অসম ভূমিৰ ওপৰত হাগ্ৰামা মহিলাৰ অধিকাৰ নাই এই অধিকাৰ আপোনালোকৰ আছে এইখন আপোনালোকৰ জন্মভূমি আপোনালোকৰ কৰ্মভূমি সেইকাৰণে যোৱাকালি মই কৈছো হাগ্ৰামা মহিলাৰ ঘৰৰ সন্মুখতে 15 তাৰিখে পিকনিক খাই আহিম কেনেকেনো আমাক ৰাখে চাই লওঁ মই কৈছো আমি নিমকি ভয় নকৰো দেই ফৰাক কৰি ভাঙি যোৱাই নিমকি গুণ্ডা মই ভয় তই নকৰো এইবিলাক কি কথা কয় এইবিলাক খেলনা পুতনা কেইটামান লৈ পেলাই দুখীয়া মানুহক ধমকি দি দি চলালে হ'ব নেকি এইবিলাক খেলনা পুতলা এইবিলাক আমি ভয় নকৰো আমি বহুত দুনিয়া দেখিছো হাগ্ৰামা মহিলাই নিজৰ খেলনা পুতলা এই BLP লৰাবিলাকক দেখাই থাকক মোক দেখাই লাভ নাই এইবিলাক আমাক দেখাই লাভ নাই ইমান দিন আমি মৰম কৰিছিলো বুলি আছিলে ৰাইজে মৰম কৰিছিলো বুলি আছিলে কিন্তু ৰাইজক শোষণ কৰিবৰ কাৰণে আমি তেওঁক BTC দিয়া নাছিলো আপোনালোকে চিন্তা কৰক জব কাৰ্ডখন কাৰ ঘৰত থাকিব লাগে যাৰ কাৰ্ড তাৰ ঘৰত থাকিব লাগে নে নাই গাড়ীৰ লাইসেন্স কাৰ্ডত থাকে মটৰচাইকেলৰ লাইসেন্স কাৰ্ডত থাকে নিজৰ লগত থাকে গাড়ীৰ লাইসেন্স কাৰ লগত থাকে নিজৰ লগত থাকে এটা ইয়াত নিয়ম বোলে জব কাৰ্ড বিলাক VCDCৰ ঘৰত থাকিব কি পোৱালি পাৰিব নেকি তাতে গৈ পেলাই কিয় VCDCৰ ঘৰত থাকে ওয়েজত পালে মেটেৰিয়েল কম্পোনেন্টৰ টকা পালে 100 কোটি টকা ৰাইজক অকণমান একাউণ্টটো সহি কৰাৰ আগতে ৰাইজক অলপ দিলে আৰু গোটেইখিনি ঘৰত খাই থৈ দিলে এটা মই মাজে মাজে চিন্তা কৰো যোৱা 15 বছৰত হাগ্ৰামা মহিলাৰী আৰু BPF ইমান খালে হাতীয়েও ইমান খাব নোৱাৰে আৰে মানুহৰ জব কাৰ্ডৰ পইচাও খাই নেকি কওকচোন পাপ লগা কাম নহয় বোলে কিবা বোলে VCDC এইটো কি মাল ওলালে VCDC এইটো কি বস্তু আমাক স্যাৰ এইটো আৰু মানে VCDC এনে VCDC এক গোলটা মাৰিম ক'ত পৰিব ঠিক নাই VCDC এটা কোৰ পৰা এইটো VCDCৰ জন্ম হল কোনো ইলেকশন নাই কোনো কাউন্টিং নাই কোনো মানুহ ইলেকশনত উঠিব নোৱাৰে বোলে মই VCDC
হাগ্ৰামাৰ পকেটত থাকে, ই ৰাতিপুৱা ভিচি দিছে, গধূলি ভিচি দিছে, ই আবেলি ভিচি দিছে। এনেকৈ নিয়ম আছে নেকি কওকচোন? আপোনালোকতো দৰঙত যায়, দৰঙত পঞ্চায়তত ইলেকশ্যন হয় নহয়, শোণিতপুৰত পঞ্চায়তত ইলেকশ্যন হয় নহয়, কামৰূপত পঞ্চায়তত ইলেকশ্যন হয় নহয়, গাঁও সভা হ'ব লাগে নে নাই কিবা বস্তু চিলেক্ট কৰাৰ আগতে? বোলে BTCত কোনো নিয়ম নাই, কি আছে ইয়াত ভিচি দিছে, 15 তাৰিখে ভিচি দিছে, ব্ৰহ্মপুত্ৰত পেলাই দিম আৰু কোনো উঠি আহিব নোৱাৰে। আৰু ব্ৰহ্মপুত্ৰৰ তলত বোকা ইমান আছে, একবাৰ ডুবিলে আৰু উঠিব নোৱাৰে, একদম ভিচি দিছে তাতে সোমাই দিব লাগিব, থাক ইয়াতে আৰু যিমান খালি খালি, হয় নহয়? মই শুনিছোঁ, সঁচা মিছা মই নাজানো, বৃদ্ধ পেঞ্চন পালেও বোলে টকা দিব লাগে, ইয়াত হয় নেকি কথাটো? হয় নেকি? আকৌ বোলে বিধৱা পেঞ্চন পাবৰ কাৰণেও টকা দিব লাগে, হয় নেকি? চাওকচোন বাৰু, এই বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চনত টকা খাব লাগেনে? সি কিমান অধম হ'ব, হয়নে? এই বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চনত টকা খায়। আকৌ মই শুনিছোঁ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যাৰ ঘৰ নাই, 2022 চনৰ ভিতৰত, 2022 চন কিয়? 2022 চনত ভাৰতবৰ্ষৰ স্বাধীনতাৰ 75তম বছৰ হ'ব। এই 75তম বছৰত যেতিয়া ভাৰতবৰ্ষই স্বাধীনতাৰ 75 বছৰত ভৰি দিব, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেইটামান সংকল্প লৈছিল। প্ৰথম, সকলোৰে ঘৰত বিদ্যুতৰ পোহৰ আহিব লাগিব। দ্বিতীয়তে, সকলো মানুহে এটা হ'লেও পকী ঘৰত থাকিব অধিকাৰ পাব লাগিব। আৰু তেওঁ কি সংকল্প লৈছিল? যে প্ৰতিখন গাঁৱৰ খোৱা পানী, পাইপৰ পানী হ'ব লাগিব। এতিয়া বিদ্যুতৰ কাম ৰাজ্য চৰকাৰে কৰিলে, বিদ্যুতৰ কাম হৈ গ'ল। BTCত বোলে ঘৰটো পাবৰ কাৰণেও VCDCক 20,000 25,000 টকা দিব লাগে, হয় নেকি? নে বেছি লাগে? কিমান লাগে? এটা ঘৰ পাব কিমান দিব লাগে? হা? আকৌ ভৱেশ কলিতাই কৈছে গোটেই খাই দিয়ে বোলে, মই নাজানো গোটেই খায় নে নাখায়। হা? এতিয়া কিমান খায়? 10,000, 15,000, বিভিন্নজনক বিভিন্ন। এতিয়া নৰেন্দ্ৰ মোদীয়ে টকা পঠায় কাৰ কাৰণে? আপোনালোকৰ কাৰণে। মাকে পিঠা বনাইছে ল'ৰাৰ কাৰণে। মাকে পাকঘৰত পিঠা বনাই অলপ ওলাই গৈছে, মেকুৰীয়ে পিঠা কাঢ়ি লৈ গুচি গ'ল, হয়নে? ঠিক তেনেকে মোদীয়ে আপোনালোকৰ কাৰণে পিঠা পঠাইছে, BPF বিলাকে পিঠা উঠাই লৈ গুচি গ'ল। এই BPF বিলাকতো মেকুৰী দৰে পাৰ্টি, মেকুৰী হয়। মেকুৰীয়ে যেনেকে পিঠা চুৰ কৰে, তেনেকে BPF-এও ৰাইজৰ টকা চুৰ কৰে, হয় নহয়? মেকুৰী পাৰ্টিক আৰু ভোট দিব নেকি কোনোবাই? মেকুৰী পাৰ্টিক ভোট দিম নেকি আৰু? নাঙল ক'ত থাকিব লাগিব? এবাৰ মিউজিয়ামত। নাঙল দি কোনোবাই খেতি কৰে নেকি? নাঙল মিউজিয়ামত, ঠিক আছে নহয়? আৰু BPF-ক ভোট দিয়াত নাই, মেকুৰী পাৰ্টিক ভোট দিয়াত নাই। আপোনালোকে আমাৰ এই অঞ্চলত যিটো ধৰণে উন্নতি হ'ব লাগিছিল, সেই ধৰণে উন্নতি হোৱা নাই। ৰাস্তা ঘাট এতিয়াও আমি পিছ পৰি আছোঁ। প্ৰত্যেক বছৰে আমি BTCক 1,000ৰ পৰা 1,500 কোটি টকালৈকে আমি দিওঁ। কেইদিনমানৰ ভিতৰতে অহা কালি বা পৰহি গুৱাহাটীত আমাৰ এখন সাংবাদিক মেল হ'ব, য'ত আমি আমাৰ নিৰ্বাচনী ঘোষণাপত্ৰ উলিয়াম। তাতে মই আপোনালোকক হিচাপ দিম যে আমি BTCক কিমান টকা দিলোঁ, কিহৰ কাৰণে দিলোঁ। খোৱা পানী কৰিব, ৰাস্তা বনাব। এতিয়া BTCত নিয়ম যে এই টকা দি ৰাস্তাও নবনাই, খোৱা পানীও নিদিলে, স্কুলো নবনাই, খালি ঠিকাদাৰক অৰ্ডাৰ দিয়ে। 3,000 কোটি টকাৰ বাকী অকল ঠিকাদাৰক দিব আছে। আপোনালোকে চিন্তা কৰক। আৰু এই 3,000 কোটি টকা দি কি কিনিলে?
কি বস্তু বিলালে মানুহৰ মাজত? আজি অৰুণোদয় আঁচনিও ৰাজ্য চৰকাৰে আনিছে। কলেজত বিনা পইচা নামভৰ্তিও ৰাজ্য চৰকাৰে আনিছে। পাঠ্যপুথিও ৰাজ্য চৰকাৰে দিয়ে। বৃদ্ধ পেঞ্চনো ৰাজ্য চৰকাৰে দিয়ে। বিধৱা পেঞ্চন ৰাজ্য চৰকাৰে দিয়ে। বিনামূলীয়া চাউল ৰাজ্য চৰকাৰে দিয়ে। গেছ নৰেন্দ্ৰ মোদীয়ে দিয়ে। আজি প্ৰধানমন্ত্ৰীৰ ঘৰ নৰেন্দ্ৰ মোদীয়ে দিয়ে। আজি আমি দিয়া টকাৰে বিটিচিয়ে কি কৰে? এই কথাখিনি সুধিলে কি কয়? বোলে হিমন্ত বিশ্ব শৰ্মা বিটিচিত আহিব নালাগে। আৰে আমিয়ে টকা পঠাম আৰু আমি নাহিম, এইটো কেনেকৈ হ'ব পাৰে? আমি আহিব লাগে নে নাই বিটিচিত? আমি আহিব লাগে নে নাই? এতিয়া হাগ্ৰামা মহিলাই কয় যে মোৰ শপতত এইবাৰ আমি হিমন্তক নামাতো। আৰে তোমাৰ শপত, এইবাৰ শপত বিজেপিৰ হ'ব, কোনো BPFৰ শপত নহয়। আৰু দেই এইবিলাক চিন্তা কৰি লাভ নাই। কাৰ শপত হ'ব এইবাৰ? কাৰ শপত হ'ব? কাৰ শপত হ'ব? একদম পদুম ফুলত ভোট দিব লাগিব দেই। কি ফুলত? কি দিলীপ কি আছিলে? ক'ত দিলীপ তলত গৈছে? আজি ভোট দিম ক'ত? পদুম ফুলত, হয় নহয়? চবৰ মনত আছেতো। কিছুমান কেণ্ডিডেটে কয় যে দাদা ভয় লাগে। কোনো ভয়তই নাই দেই এইবিলাক। কাক ভয় লাগে? বৃদ্ধ পেঞ্চনৰ টকা খোৱা মানুহৰ কিবা দম আছে নেকি কওকচোন? এইবিলাক মানুহৰ দম টম একো নাই। যি মানুহে বৃদ্ধ পেঞ্চনৰ টকা খায়, বৃদ্ধ পেঞ্চনৰ টকা খায়, তাক কাপুৰুষ বুলি কয়। তাক কেতিয়াও মতা মানুহ, মহিলা মানুহ, পুৰুষ মানুহ বুলি নহয়। নৰেন্দ্ৰ মোদী কিমান ডাঙৰ লিডাৰ। মোদী ডাঙৰীয়াই যেতিয়া লালকিল্লাত পতাকা উঠায়, মোদী ডাঙৰীয়াই কি কয়? যে মই ৰাষ্ট্ৰৰ প্ৰধান সেৱক। কি কয়? প্ৰধান সেৱক। সেৱক মানে কোন? যোনে ৰাইজৰ সেৱা কৰে। আজি মই ইয়াত আহি থিয় হৈ আছো। কিয় থিয় হৈ আছো? আপোনালোকে মোক ভোট দিয়াৰ কাৰণেহে, ৰাইজে মোক ভোট দিয়াৰ কাৰণেহে। মোৰ দেউতা মাৰ পৰিচয়ৰ কাৰণে মই মন্ত্ৰী হোৱা নাই। ৰাইজৰ আশীৰ্বাদৰ বাবেহে মই ইয়াত মন্ত্ৰী হৈ থিয় হৈ আছো। লাও ক'ত জন্মে? পাতৰ তলত নে ওপৰত? লাও সদায় পাতৰ তলত, মন্ত্ৰী বিধায়ক পাতৰ তলত, ৰাইজৰ তলত। ৰাইজৰ ওপৰত কোনো থাকিব নোৱাৰে। হাগ্ৰামা আহিলে কি কয়? চিফ আহিছে। আৰে এইটো কি মাল হয়? কি চিফ? এইটো কিবা চিফ বুলি কিবা বস্তু আছে নেকি? ৰাইজৰ সেৱক হ'ব লাগিব। সেইকাৰণে ভৱেন বড়োকো মই কৈছো চিফ টিপ নহ'ব দেই, ৰাইজৰ সেৱক হ'ব লাগিব। ঠিক আছে নহয়? এইবিলাক আমাৰ বিজেপিৰ চিফ আহিলে চিফ টিপ আহা বুলি নক'ব, ময়ে গৈ গাড়ী তাড়ী ভাঙি দিম। সেইটো ক'ব লাগিব ৰাইজৰ সেৱক আহিছে, প্ৰধান সেৱক আহিছে। ঠিক আছে নহয়? আমি লাও পাতৰ তলত থাকিব লাগিব। হাগ্ৰামা মহিলাৰীয়ে ভাবে যে তেওঁ ৰাইজৰ ওপৰত। ৰাইজৰ ওপৰত মই বিটিচিত সোমাব নিদিওঁ, মই নামাতো। আৰে মই এইটো ক'ৰ পৰা আহিলে? গণতন্ত্ৰত আমি, ইয়াত মইৰ স্থান নাই। আমি আহিব নিদিওঁ, আমি কৰিব নিদিওঁ, আমি কৰিম। মই শব্দটোৰ ইয়াত কোনো স্থান নাই। শ্ৰদ্ধাৰ ৰাইজ, এয়া হ'ল বিজেপিৰ সংস্কৃতি। আমি বিজেপিয়ে কি কওঁ? দেশ প্ৰথম, দল পিছত। আৰু দলতকৈও ব্যক্তি আৰু তলত। প্ৰথম ৰাষ্ট্ৰ, ৰাষ্ট্ৰৰ পিছত দল, দলৰ পিছত ব্যক্তি। আমি বহুত তলত। বিটিচিবাসীৰ আশীৰ্বাদ হলেহে বিটিচি চৰকাৰখন ৰাইজৰ চৰকাৰত পৰিগণিত হ'ব। সেইবাবে ৰাইজ, আমি এনেকুৱা এখন চৰকাৰ গঠন কৰিব লাগিব যিখন চৰকাৰে অৰুণোদয়ৰ দৰে আঁচনি আনে, যিখন চৰকাৰে বিটিচিত ক্ষমতা আনে, যিখন চৰকাৰে সকলো ৰাইজক মাটি বাৰীৰ অধিকাৰ দিয়ে,
সকলো ৰাইজক ভাষা সংস্কৃতিৰ অধিকাৰ দিয়ে আৰু দুৰ্নীতি নকৰাকৈ বিটিচিত চৰকাৰী সকলো শ্ৰেণীৰ নাগৰিকে পোৱাৰ অধিকাৰ সম্ভৱ হয় তেনেকুৱা এখন চৰকাৰ আমি বিটিচিত প্ৰতিষ্ঠা কৰিব লাগিব। আমাৰ মাটিত আমাৰ অধিকাৰ আছে নে নাই কওক? আছে নে নাই? আমি পাব লাগিব নে নাই? আজি আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু দিছপুৰৰ পৰা পঠোৱা প্ৰত্যেকটো চৰকাৰী আঁচনি এটকাও ঘোষ নিদিয়াকৈ আমি পাব লাগিব।